নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ৰেগুলাৰ পোষ্ট কৰি থাকোঁ, জব ৰিলেটেড ভিডিঅ', আৰু ভিডিঅ'টোত লাইক এটা কৰি থৈ যাবা। বেংক অফ মহাৰাষ্ট্ৰৰ ৰিকুৱাৰমেণ্ট 2024। বেংক অফ মহাৰাষ্ট্ৰৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে, এপ্ৰেণ্টিছ পোষ্ট। লাষ্ট ডেটটো হ'ল 24 তাৰিখ 10 মাহ 2024। 600টা এপ্ৰেণ্টিছ পোষ্ট ওলাইছে বেংক অফ মহাৰাষ্ট্ৰ। কেনেকৈ এপ্লাই কৰিব সবিশেষ জানিবলৈ শেষলৈকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিবা। পোষ্টটোৰ নাম হ'ল এপ্ৰেণ্টিছ পোষ্ট, আৰু পোষ্ট আছে 600টা পোষ্ট, আৰু নম্বৰ অফ পোষ্ট নৰ্থ ইষ্টত আছে 9টা পোষ্ট, আৰু অৰুণাচল প্ৰদেশত 1টা পোষ্ট, অসমত 7টা পোষ্ট, আৰু ত্ৰিপুৰাত 1টা পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। SC কাৰণে 65টা ভেকেঞ্চি, ST কাৰণে 48টা ভেকেঞ্চি, আৰু OBC কাৰণে 131টা ভেকেঞ্চি। EWSৰ কাৰণে 51টা ভেকেঞ্চি, আৰু EURৰ কাৰণে 305টা ভেকেঞ্চি। ডিউৰেশ্যন অফ ট্ৰেইনিংটো হ'ব 1 বছৰ ট্ৰেইনিং হ'ব, আৰু ট্ৰেইনিঙৰ লগতে প্ৰতি মাহে দৰমহা দি থাকিব, 9,000 প্ৰতি মাহে দি থাকিব। আৰু এজ লিমিটটো থাকিব 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ এজ লিমিটটো, এই বয়সৰ সময়সীমা 20ৰ পৰা 28ৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন, মানে ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা আৰু যিকোনো মানে ছাবজেক্টৰ পৰা। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, মানে নিজৰ লোকেল লেংগুৱেজটো ভালকৈ জানিব লাগিব। যিটো ঠাইত ধৰি লওক অৰুণাচল প্ৰদেশত পালে তাৰ অৰুণাচল প্ৰদেশৰ লোকেল লেংগুৱেজটো জানিব লাগিব। অসমত পালে অসমীয়াটো জানিব লাগিব, ভালকৈ লিখিব আৰু পঢ়িব বা স্পিকিং কৰিব লাগিব, ৰিডিং কৰিব পৰা সেনেকুৱা হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো থাকিব UR EWS OBC কাৰণে 150 টকা, আৰু GST কাটিব লগতে, আৰু SC ST কাৰণে 100 টকা। PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই, আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ থ্ৰুৱেদি দিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব মহাৰাষ্ট্ৰ ৰিকুৱাৰমেণ্ট, বেংক অফ মহাৰাষ্ট্ৰ ৰিকুৱাৰমেণ্টৰ কাৰণে, এইটো কাৰণে আপোনালোকে অফিচিয়েল ৰিকুৱাৰমেণ্ট পৰ্টেলত যাব লাগিব, বেংক অফ মহাৰাষ্ট্ৰ ৰিকুৱাৰমেণ্টত। তাৰ থ্ৰুৱেদি আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 14 অক্টোবৰ 2024 পৰা, আৰু লাষ্ট ডেট হ'ল 24 অক্টোবৰ 2024।